মোৰ ওপৰত জাপি দিছে। যিহেতু আপোনাৰ ওপৰত বদনাম জাপি দিছে বুলি আপুনি কৈছে, যদি প্ৰশাসনে যদি আপোনাক ডিএনএ টেষ্ট কৰে আপুনি কচোন। সাজু আছো, কোনো দ্বিধাবোধ নকৰে। দ্বিধাবোধ নকৰো। আপুনি দুখ কৰ, মোৰ মতে মই কৰা নাই। এইটো ৰেপ কেছनि বাथ्रा बुंदोंमोन ना, डेड बडी बा इयाव सानैसो दङ दिनै बुरखांनो फैदों नायनो जायनि न'आव थानाय ना बिनि माखासे स्टेटमेन्ट होनाय दङ, बेखौ एसे नायग्रोनानै लादो। दिनैहाय बुरखांनो फैदों नै, दिनै बुरखांगोन पुलिस डिपार्टमेन्टनिफ्रायबो गासैबो दंजोबो। যিহেতু দেখা গৈছে ছোৱালী এগৰাকী মৃত্যু হৈছে, 8 মাহৰ অন্তঃহত্যা আছিলে ছোৱালীগৰাকী। অভিযোগ উত্থাপিত হৈছে যে সেই ছোৱালীগৰাকী অন্তঃহত্যা আপুনি কৰিছে। কথাটো কিমান দূৰ সত্য? এই কথাটো সম্পূৰ্ণৰূপে ভিত্তিহীন আৰু মিছা। কাৰণ এই ছোৱালীজনী মোৰ ঘৰৰ পৰা আজি প্ৰায় 7-8 মাহ আগতে একেতে মোৰ ঘৰৰ পৰা মানে নিজৰ ঘৰলৈ গুচি গৈছে। আপোনাৰ ঘৰত কি হিচাপে আছিল ছোৱালীগৰাকী? মোৰ ঘৰত মানে কাম বন কৰা ছোৱালী হিচাপে আছিলে। কাম কৰিছিলে আপোনাৰ? কাম কৰিছিল। কিমান দিন আগতে? এইটো প্ৰায় 7 মাহ আগতে এইটো কাম কৰা, মানে 4-5 মাহৰ কাৰণে তেখেতে আছিলে। আৰু তেখেতে বিয়া হ'ম বুলি মোৰ ঘৰৰ পৰা মানে একেতে গুচি গৈছে। আৰু গুচি যোৱাৰ পিছত তেখেতে কি কাৰ লগত কি হৈছে, কি সম্পৰ্ক হৈছে হোৱা নাই, এই কথাখিনি মোৰ মানে মই নাজানো। আৰু এতিয়া উক্ত কথাখিনি কিছুমান ছাত্ৰ সংগঠনে, আশা ছাত্ৰ সংগঠনে এই দোষটো মোৰ ওপৰত মানে জনসমাজত মানে মোৰ মানহানি নষ্ট কৰাৰ কাৰণে তেওঁলোকে মোৰ ওপৰত মোৰ নামটো সাঙুৰি মানে কৈছে আশা সংগঠন বুলি। আশা সংগঠনৰ কোনে আহিছিল আপোনাৰ? ৰিমিছ বাখিয়া নামৰ তেখেতৰ নেতৃত্বত আহিছিলে। আৰু একেতেই নিজৰ কিছুমান মানে থকা দাবী কৰাৰ কাৰণে মই অস্বীকাৰ কৰাৰ কাৰণে তেখেতে মোৰ ওপৰত এই দোষখিনি জাপি দিয়া বুলি মই ভাবোঁ। সেই সূত্ৰে গম পোৱা মতে আপুনি ইতিমধ্যে 2 লাখ টকা তেওঁলোকক দিছে, কিহৰ কাৰণে? মই যিখিনি 2 লাখ টকা একেতে মানে কৈছিল যে মানৱতা ক্ষেত্ৰত আপোনাৰ ঘৰত যিহেতু বন কৰা ছোৱালী হিচাপে আছিল, গতিকে তেখেতৰ চিকিৎসা কৰাৰ ক্ষেত্ৰত আপুনি মানে মানৱতা খাতিৰত এইখিনি সহযোগ কৰাৰ কাৰণে এই টকাখিনি মই দিয়া হৈছিল। বৰ্তমান আৰু টকা বিচাৰিছে নেকি আপোনাৰ? ৰিমিছ বাখিয়া নামৰ মোৰ পৰা আৰু 5 লাখ টকা মানে একেতে বিচাৰিছিল। আৰু এই 5 লাখ টকা যিটো মই দোষ কৰাই নাই, গতিকে একেতে 5 লাখ টকা দাবী কৰাৰ কাৰণে মই সম্পূৰ্ণ নৎসাত কৰাৰ কাৰণে মানে একেতে এতিয়া মোৰ ওপৰত এই বিভিন্ন চক্ৰান্ত একেতে ৰচিছে আৰু এই বদনামখিনি মোৰ ওপৰত জাপি দিছে। যিহেতু আপোনাৰ ওপৰত বদনাম জাপি দিছে বুলি আপুনি কৈছে, যদি প্ৰশাসনে যদি আপোনাক ডিএনএ টেষ্ট কৰে আপুনি কচোন। সাজু আছো, কোনো দ্বিধাবোধ নকৰে। দ্বিধাবোধ নকৰো। আপুনি দুখ কৰ, মোৰ মতে মই কৰা নাই।